Guys, welcome back to Arif Vlogs. তো আজি বহু দিনৰ মূৰত মই ভিডিও এটা লৈ আইছো আপোনালোকৰ ওচৰত। তো আপোনালোক সকলোৱে গম পাই আজি হৈছে 15 আগষ্ট, মানে আজি তাৰিখটোতে আমাৰ দেশখন স্বাধীন হৈছিলে। আপোনালোক সকলোকে মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা থাকিল। আজি আমি গৈ আছো এটা ধুনীয়া চাই প্লেছত। সেই ধুনীয়া প্লেছটোত বাৰু যামেই, কিন্তু ধুনীয়া প্লেছটো যোৱাৰ আগতে আপোনালোকে চাই লওক, মানে ৰাতিপুৱা এটা আমাৰ ৰেলী হৈ গ'ল, বহুত ভয়ানক ৰেলী, মানে ৰিক্সা লৈ ৰেলী হৈ গ'ল। তো আপোনালোকে চাওক কেনেকুৱা এটা ভয়ানক ৰেলী হ'ল। তাৰপিছত আমি গৈ আছো সেই ঠাইটোলৈ। আৰু ৰ'ব প্ৰথম পতাকা উত্তোলন কৰি লওঁ, তাৰপিছত হ'ব সেই ভয়ানক ৰেলীটো। আৰু এতিয়া হৈ আছে আমাৰ অসমৰ ৰাষ্ট্ৰীয় সংগীত। আৰু ফাইনেলি ৰেডি আমাৰ সেই ভয়ানক ৰেলীটো হ'বলৈ। চব ৰেডি, মই ৰেডি। আৰু বাইকত পুৰা AC প্ৰজেক্টৰ লগাই ফুল RPM। ফাইনেলি পুৱাই আমাৰ হৈ গ'ল দিয়ক ৰেলীটো। আৰু এতিয়া যাওঁ বলক ফুৰিবলৈ। আৰু আপোনালোকে ধুনীয়াকৈ দেখিলে আমাৰ ৰেলীটো কেনেকুৱা ভয়ানক হৈ গ'ল। ধুনীয়া এটা ৰেলী হৈ গ'ল ৰাতিপুৱাই। আৰু আমাৰ গাঁৱতে এনেকৈ পতাকা উত্তোলন কৰা হয় প্ৰত্যেক বছৰে 15 আগষ্টত। এতিয়া আমি গৈ আছো। ভাই ক'লৈ গৈ আছো? নাওডুবি। আমি একদম নাওডুবিত গৈ আছো। মানে তাৰ এটা ৱাটাৰফল আছে ধুনীয়া, বঢ়িয়াকৈ গা ধুম। আজি পুৰা গৰম। কেনেকুৱা ধুম আজি? পুৰা ধুম আৰু একদম পুৰা আজি হিলাই দিম। আৰু আজি ফাৰ্ষ্ট টাইম গৈ আছো নাওডুবিলৈ। কেনেকুৱা হয় আপোনালোককো দেখাম, কেনেকুৱা ৱাটাৰফল তাত আৰু কিমান মানুহ হয়। হয়তো আজি বহুত মানুহ হ'ব, কাৰণ আজিৰ দিনটোত কোনো ঘৰত সোমাই নাথাকে। আৰু আমাৰ গাড়ীত বাৰু মানে পতাকা লগোৱা নাই, জাতীয় পতাকা, কাৰণ আমাৰ দিলত আছে জাতীয় পতাকা, নে কি ভাই? আমাৰ অন্তৰত আছে না। চবে বাৰু গাড়ীত লগাই আজি ঘূৰি ফুৰে, কিন্তু আমি দিলত ৰাখিছো, গাড়ীত নহয়। আৰু ফাইনেলি আমি পালোহি, আৰু বেছি দূৰ নাই, একদম পুৰা জংঘল এৰিয়াৰ মাজত গুচি আহিলো। এতিয়া আমি একদম এটা ধুনীয়া বিউটিফুল ঠাণ্ডা একদম বতাহ দি আছে, আৰু একদম ধুনীয়া এটা পাহাৰ এৰিয়া। আৰু বেছি দূৰ নাই, আৰু জুৰি পামেই, মানে ধুনীয়াকৈ গা ধুম। মানে আমি ইয়াত অলপ দেখিছোৱেই পানীৰ দৃশ্যবোৰ, বঢ়িয়াকৈ আমি গৈ আছো। আৰু আজি ফাৰ্ষ্ট টাইম আহিছো আমি। লোকেশ্যন এবাৰ ইয়াত যাওঁ, লোকেশ্যনে আমাক ভুল দেখাই দিয়ে। তো কি ক'ব, ফাৰ্ষ্ট টাইম আহিলে এনেকুৱা হয়। আৰু ফাইনেলি আমি আহি পাই গ'লো এয়া নিজৰা। তো এতিয়া মই ফুল ৰেডি ইয়াত গা ধুবলৈ। মই ফুল এক্সাইটেড আৰু ৰেডি। পিছল আছে আরে ইপিনে তো আমি ইয়াত বঢ়িয়াকৈ গা ধুবলৈ আহিছিলো, কিন্তু মানে একদম যোনটো জুৰিৰ পানী, মানে ক'ত দ আছে ক'ত বাম আছে এইটো কোনো ধৰিব নোৱাৰি। আৰু এনেকুৱা কোনো জুৰি নহয় যে মানে ওপৰৰ পৰা পৰে, ডাইৰেক্ট আহি আছে, বহুত বেছি স্পীড হয়। আৰু আমাৰ বাবে বহুত বেছি অসুবিধা হৈছে, মোৰ বাবে সাঁতুৰিব নাজানো, তো সেইবাবে মোৰ বহুত বেছি অসুবিধা হৈছে। আৰু নচিবেতো গা নুধুৱে কিয় নুধুৱ? মোক খাবিব নাজানা, মই ৰিক্স নলো। মই বঢ়িয়াকৈ মজা লৈ আছো। পানী আগলৈ যাব নে বান্ধৰ আছে? মই জাষ্ট শুই আছো, সেইকাৰণে আপোনালোকে ভাবিছিল যে বহুত দ আছে, কিন্তু বহুত বেছি ৰিক্সি হয়। কিহৰ কাৰণে মই আপোনালোকক দেখাই দি আছো। এয়া চাওক তলত কিমান ডাঙৰ পাথৰ। তো এই পাথৰবোৰত মানে বহুত বেছি দুখ পোৱা গৈছে। মই ইয়াততো বহুত দুখ পাইছো, মানে বহুত সাৱধানে ইয়াত বঢ়িয়াকৈ নামিব লাগিব। আৰু আমি যিমান ভাবিছিলো তিমানো ভাল নহয়, মানে গা ধুবলৈ ইমান এটা পাৰফেক্ট ঠাই নহয় এইটো। যিটো হিচাপত ভাবিছিলোঁ যে গা ধুম মজা ল'ম, কিন্তু নহ'ব। পানীৰ স্পীড চাওক না কিমান, আৰু ক'ত কি কিমান দ আছে একো ধৰিবই নোৱাৰি। মানে আমাৰ বাবে বহুত অসুবিধা। যাংগৈ আৰু দিয়ক, ইয়াত গা নুধুওঁ আৰু আজি বহুত মানুহ, বহুত বেছিয়ে মানুহ। চাওক বাইক গাড়ী, মানে বহুত মানুহ ইয়াত আজি খানা খাই আছে। আৰু ৱাটাৰফলৰ পৰা ডাইৰেক্ট ঘৰত আহিলোঁ। মানে ৱাটাৰফলত মই ইমান মানে ভিডিঅ' নকৰিলোঁ, কাৰণ এইটো ৱাটাৰফল হ'ল নেকি, একদম মানে বাকৱাছ বুলি ক'লেও মোৰ ভুল নহয়, কাৰণ মানে তাত
আৰু তাত চবতকৈ বেছি এটা বেয়া লগা বস্তু হৈছে তাত চবে ড্ৰিংক কৰিছে, ড্ৰিংক কৰি বটলবোৰ তাতে পেলাই দিছে পানীত আৰু তাত ভাঙি গৈছে। বহুত বেছি ৰিক্সি হৈ যায়, এই কামটো প্লিজ আপোনালোকে নকৰিব। ড্ৰিংকছ কৰিছে কৰক, ভালকৈ সাৱধানে বটলটো থৈ দিয়ক যে কাৰোবাৰ ক্ষতি নহয় আপোনাৰ কাৰণে। আৰু ৱাটাৰফলটোতকৈ আমাৰ দমকলৰ পানীয়ে ভাল। তো আমাৰ দমকলৰ পানী ধুনীয়াকৈ মই গা চা ধুই ফ্ৰেছ হৈ গ'লোঁ, কাৰণ সেই ৱাটাৰফলটোত মানে পানীটো কি ক'ব আৰু পুৰা ঘোলাটো ঘোলাই আৰু তাত মানে ধুবলৈ বহুত বেছি ৰিক্সি হৈ যায়। ক'ত দ আছে, ক'ত বাম আছে, ক'ত কি আছে একো ধৰিব নোৱাৰি। আৰু মোৰ বাবে বহুত বেছি ৰিক্সি, কাৰণ মই সাঁতুৰিবলৈ নাজানো। আৰু তাত কোনো একদম মানে নিজৰাই নাই, মানে যে এনেকৈ জুৰিৰ পৰা পানী পৰি থাকে সেইটো কোনো নায়েই। আৰু চাফা পানীও নহয়, মানে বেকাৰ যোৱা নিচিনা হ'ল। আৰু একদম পাহাৰ, আৰু মোৰ স্কুটিখনো পুৰা শ্লিপ মাৰিছিলে, মই সেইবাবে ভিডিঅ'ও নকৰিলোঁ। ভাবিলোঁ যে কি দেখাম আৰু এনেই কেতিয়াবা বাৰু এনেকৈ মিছন ফেইল হৈ যায়, তো কোনো কথা নাই। জাষ্ট এটা নৰ্মেল ভিডিঅ' আছিলে এইটো। নেক্সট এটা ভাল ভিডিঅ'ৰ সৈতে লগ পাম আপোনালোকক। তো বহুত দিন হৈ গ'ল মই ভিডিঅ' কৰা নাই, তো তথাপিও মই ইউটিউবত এক্টিভ থাকিবলৈ বহুত বেছি চেষ্টা কৰোঁ আৰু চেষ্টা কৰি যাম সদায়। তো এনেকৈ ছাপোৰ্ট কৰি যাব সদায়। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। বাই বাই।